বন্ধুসকল নমস্কাৰ। আপোনালোক কেনে আছে? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বহুত দিনৰ মূৰত আকৌ আহিলোঁ ভিডিঅ' বনাবৰ বাবে। বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ ফাৰ্মৰ ওপৰত। কিয় বনোৱা নাই বা কি কাৰণ, এই সকলোবোৰ কথা আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি মই আপোনালোকক সম্পূৰ্ণ কথা জনাম, কি কাৰণে মই ইমান দিন ভিডিঅ' বনোৱা নাছিলোঁ, কি হৈছিল মোৰ ফাৰ্মত, এই সকলোবোৰ কথা আপোনালোকে আজি এই ভিডিঅ'টোৰ যোগেদি গম পাব। তেনেহ'লে বন্ধুসকল আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, মই ভিডিঅ' এইকাৰণে বনোৱা নাছিলোঁ কাৰণ মোৰ ফাৰ্মত গাহৰি নাছিলে। গোটেই বিক্ৰী কৰি দিয়া হৈছিল। এইটো বছৰত জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমাৰ সকলোৱে আপোনালোকে জ্ঞাত বা জানে, চাৰিওফালে বেমাৰ হৈ আছে। আমাৰ এৰিয়াটো এনেকুৱা মানে গাহৰিবিলাক বেমাৰ হৈ আছিলে। সেইকাৰণে মই ভাবিলোঁ যদি গাহৰিবিলাক বিক্ৰী কৰা নহয় তেতিয়াহ'লে মোৰ গাহৰিবিলাকৰো হৈ যাব পাৰে। এনেকুৱা ভাবি মই গোটেইবিলাক গাহৰি মই বিক্ৰী কৰি দিলোঁ। আৰু ফাৰ্মত গাহৰি নাছিলে মোৰ, সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। কাৰণ মই গাহৰি বিক্ৰী কৰাৰ পাছত 4-5 মাহমান মই গাহৰি ৰখা নাই। গতিকে যদি বেমাৰ নাহিল হয়, এই 4-5 মাহৰ ভিতৰত মই গাহৰি বিক্ৰী কৰি বহুত টকা পালোঁ হয়। কিন্তু উপায়োতো নাই, কৰিম কি? তাৰে মাজতে আগবাঢ়ি যাব লাগিব। বিজনেছ কৰিলে আপছ এণ্ড ডাউনছ আছে, অলপ ধৈৰ্য ধৰিব লাগিব। গতিকে এনেকৈ তাৰে মাজতে আগবাঢ়ি যাব লাগিব। আৰু এতিয়া আৰু নতুনকৈ মই গাহৰি আনিছোঁ, নতুনকৈ গাহৰি সোমাইছোঁ। এতিয়া আহক মই মোৰ সৰু ফাৰ্মখন আপোনালোকক অলপ দেখুৱাম বুলি ভাবিছোঁ। তেন্তে আহক। ইয়াত আছে 3টা, আৰু এই 3টাও লোকেল হয়, খাহী কৰা হৈছে। চাওক কিমান ধুনীয়াকৈ খাই আছে দানা, লোকেল খাহী হয়। এইটো বিক্ৰী কৰাৰ কাৰণে বনাই আছোঁ, মাংসৰ কাৰণে। আৰু এইজনী হৈছে গিল্ড, এতিয়ালৈকে হিটত অহা নাই। এইজনী হৈছে ইয়ৰ্কশ্বায়াৰ আৰু ডিউৰক ক্ৰছ হয়। এতিয়ালৈকে হিটত অহা নাই, আহিব হিটত। আপোনালোকে গ্ৰথটো চাওক। আৰু ইয়াত আছে 3টা, 2টা লোকেল হয় আৰু 2টা খাহী কৰা হৈছে। বেছি দিন হোৱা নাই খাহী কৰা। আৰু এইটো হৈছে হেমশ্বায়াৰ হয়, পিয়'ৰ হেমশ্বায়াৰ হয়। এইটো পাঠাৰ কাৰণে আনিছোঁ, বৰ বনাম। এইটো ডাঙৰ হ'লে এইটো বৰ হ'ব মোৰ ফাৰ্মত। ধুনীয়াকৈ খাই আছে দানা।